আজিকালি সম্বন্ধবোৰ টকা পইচাৰ দ্বাৰাহে গঢ় লৈ উঠে। যদিহে আপোনাৰ টকা আছে তেতিয়াহ'লে আপুনি সকলোৰে লগত ভালে থাকিব পাৰিব, আৰু যদিহে আপোনাৰ টকা নাই তেতিয়াহ'লে আপুনি কাৰো লগত ভালে থাকিব নোৱাৰে। যদি টকা আছে আপোনাক সকলোৱে সন্মান কৰিব, যদি নাই তেতিয়া সেই সন্মান কেতিয়াও আশা নকৰিব। একেবাৰে সঁচা কথা, মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। আপোনাৰ যিমান পৰিয়াল আছে, হয়তো আপোনাতকৈ যদি ওপৰৰ ধনী মানুহ, তেতিয়াহ'লে আপোনাক চিনাকি দিবলৈ সিহঁতি লাজ পায় আনৰ ওচৰত। যদিহে আপুনি দুখীয়া, যদিহে টকা আছে একো নাই, মিলি যাব সমান ৰেংকৰ মানুহবোৰ। আজিকালি ভায়েকে ককায়েকক চিনাকি দিবলৈও টান পায় দুখীয়া বুলি। আৰু প্ৰায় ক্ষেত্ৰতে আপুনি ভাল ব্যৱহাৰ নাপায়েই যদিহে আপুনি দুখীয়া ঘৰৰ মানুহ। সেয়াই জীৱন। ইমানেই টকা পইচা ধন সম্পত্তি আপোনাক কিয় লাগে, যদিহে আপুনি গোটেই জীৱন এই ধন সম্পত্তিখিনি কাষত থাকিব নোৱাৰে বা লগত লৈ যাব নোৱাৰে। দুদিনৰ বাবে আহিছে এই পৃথিৱীলৈ। অহংকাৰ আৰু মনৰ জেদবোৰ পৰা আঁতৰত থাকক। মনৰ পৰা জেদবোৰ আঁতৰক, অহংকাৰবিলাক আঁতৰক, আৰু সকলোৰে লগত মিলি থাকিবলৈ চেষ্টা কৰক। চাব, আপুনি কেতিয়াও দুখী নহয়, সদায় সুখী হৈ থাকিব পাৰিব। কিন্তু সেই মনৰ পৰা মলিবিলাক আঁতৰ কৰি দিয়ক। সকলোকে আপোন ভাবক, সকলোকে সমান ভাবক। দুদিনৰ বাবে পৃথিৱীলৈ আহিছে, সদায়ে জীয়াই থাকিব নাপায়। কোনে জানে কোনদিনা কাৰ কি হয়। আজি আছে কাইলৈ নাই। হয়তো এতিয়া মই কথা কৈ আছোঁ, ৰাতিলৈ বা মোৰ কি হয় সেয়াও মই নাজানো। গতিকে অহংকাৰ কিয়, কাক লৈ